আদিবাসী পিছ ফৰাম দিছোঁ আৰু জোহাৰ জনাইছোঁ কাৰণ আজি আমাৰ 2 তাৰিখত এই ইউনাইটেড আদিবাসী পিছ ফৰামখন গঠন কৰা হ'ল। কাৰণ এই পিছ ফৰাম গঠন কৰাৰ উদ্দেশ্যটো এইটোৱেই হ'ল কাৰণ আমাৰ 5টা সংগঠনৰ ভেৰিফাই এডিশ্যনেল ল'ৰাবিলাক আজিলৈকে ৰিভিটেশ্যন পোৱা নাই, সেইকাৰণে এই ইউনাইটেড আদিবাসী পিছ ফৰামটো গঠন কৰা হ'ল। কাৰণ মই এইটোৱে চৰকাৰৰ তাত মই আহ্বান কৰিছোঁ যাতে যেন আমাৰ 5টা সংগঠনৰ যেকেইটা এডিশ্যনেল ভেৰিফাই ল'ৰাবিলাক আছে অতি সোনকালে যাতে চৰকাৰে মই আমাৰ অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা CM ছাৰক মই আহ্বান কৰিছোঁ যাতে যেন আমাৰ এই 5টা সংগঠনৰ এডিশ্যনেল ভেৰিফাই ল'ৰাবিলাকৰ কাৰণে চিন্তা কৰে অতি সোনকালে যাতে এই ৰিভিটেশ্যনখন প্ৰদান কৰে মই আহ্বান জনাইছোঁ চৰকাৰক। আৰু ইয়াৰ পিছত আৰু কিছুমান দাবী মই আৰু লগতে এইটো ক'ব বিচাৰিছোঁ যে আমাৰ যিখন সংগঠনৰ সংগ্ৰাম সময়ত যেখন আমাৰ 5টা সংগঠনৰ ল'ৰাবিলাকৰ যেখন কেছ আছে সেই কেছখন যাতে চৰকাৰে সোনকালে উইথড্ৰ কৰে আৰু লগতে আমাৰ যোনখন সংগ্ৰাম সময়ত যোনখন আমাৰ ল'ৰাবিলাক শ্বহীদ হৈছে সিহঁতৰ ঘৰৰ এককালীন যাতে চৰকাৰে সাহায্য দিয়ে। কাৰণ আজি যেহেতু চৰকাৰ আমাৰ কাৰণে ভাল চিন্তাৰ কাৰণে একৰ্ড কৰি দিছে যাতে এইখিনি কাম কোন যাতে চৰকাৰে অতি সোনকালে যাতে কৰি যেন মই আহ্বান কৰাইছোঁ। আপোনালোকৰ একৰ্ডত কেনেকুৱা ভাল সুফল কিবা ইমান দিনে কিবা গম পাইছে নেকি আপোনালোকে? কাৰণ আজি মই এইটো অসম চৰকাৰ তথা চেণ্ট্ৰেল চৰকাৰ মই এইটোৱে ধন্যবাদ দিছোঁ কাৰণ যিহেতু বিজেপি চৰকাৰ থকাৰ কাৰণে এইখন আমি একৰ্ড মঞ্চখন আমি আহি পালোঁ। কাৰণ সেইকাৰণে বহুত ধন্যবাদ দিছোঁ কাৰণ যিহেতু একৰ্ড কৰাৰ পিছত আজি যিহেতু আমাৰ যথেষ্ট ফাৰ্ষ্ট ষ্টেপত যিখিনি আমাৰ ল'ৰাবিলাক 5টা সংগঠনৰ যে এটা ফাৰ্ষ্ট ষ্টেপত যিখিনি ৰিভিটেশ্যন দিলে সেইটো ভাল পাইছোঁ। লগতে আমাৰ এতিয়া মই চৰকাৰৰ তাত এইটো আহ্বান কৰিছোঁ কাৰণ যোনটো ভেৰিফাই কেডাৰ এডিশ্যনেল লিষ্টত আছে সেইটো যাতে চৰকাৰে সোনকালে চিন্তা কৰে আৰু ৰিভিটেশ্যন চেকখন দিয়ে। আৰু যিহেতু আমাৰ কেইদিন আগতে আদিবাসী মাজতে আমাৰ চাওতাল জনগোষ্ঠী যেখন লিংগুৱেজ যোনখন ভাষা লিপি সেইখন চৰকাৰে আমাক দিছে সেইকাৰণে বহুত ধন্যবাদ থাকি আমাৰ ইউনাইটেড আদিবাসী পিছ ফৰামৰ পৰা থাকিছে সেইকাৰণে বহুত ভাল লাগিছে। কাৰণ জাতি এটা নিজৰ ভাষাত এটা স্কুলত পঢ়িব পাৰিম সেইকাৰণে বহুত ভাল লাগিছে। দেখা চৰকাৰে যদি এই পৰৱৰ্তী সময়ত এই আমাৰ সংখ্যাটো বৃদ্ধি কৰি 40জন কৰা দাবী কৰিছে এই বিষয়ে কি ক'ব? মই সমৰ্থন কৰিছোঁ। মই এইটোৱে ক'ব বিচাৰিছোঁ যাতে যেন যেহেতু চৰকাৰে আমাৰ 16টা EMI বনাই পেলাই আমাৰ AWDC গঠন কৰাই দিছে মই চৰকাৰৰ তাত এইটোৱে আহ্বান কৰিছোঁ যাতে যেন 16টা জেগাত আমাক 40টা সোনকালে বডিখন ৰিফৰ্ম কৰি গঠন কৰি দিয়ে যেন মই চৰকাৰক আহ্বান কৰিছোঁ। লগতে আমাৰ অসমৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই আহ্বান কৰিছোঁ যাতে যেন আমাৰ সোনকালে 40টা ৰিফৰ্ম AWDCৰ 40টা EM সোনকালে ৰিফৰ্ম গঠন কৰে যেন মই আহ্বান কৰিছোঁ। আমাৰ যিহেতু একৰ্ডত অলৰেডি এইটো দফাটো আছে যে এডিশ্যনেল যেকেইটা ভেৰিফিকেশ্যন হৈছে সেইকেইটা ৰিভিটেশ্যন পাব বুলি অলৰেডি একৰ্ড দফাত আছে। সেইকাৰণে মই চৰকাৰত আহ্বান কৰিছোঁ যাতে যেন সোনকালে দিয়ে, যদি নিদিয়ে আমি পৰিৱৰ্তনৰ দিনা আমি চাই ল'ম কি কৰিব মানে ডেম'ক্ৰেচিভাৱে আমি আন্দোলন কৰি গুচি যাম।